নমস্কাৰ মই আনন্দ কছাৰী আজি পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত এটা মোবাইল আনবক্সিং কৰিম আৰু এই মোবাইলটোৰ কেইটামান ফিচাৰ্ছৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, আপোনালোকেও যদি এটা মোবাইল ল'ম বুলি ভাবিছে আৰু আপোনালোকৰ হাতত যদি অতি কম বাজেট আছে তেনেহ'লে এই মোবাইলটো ল'ব পাৰে আপোনালোকেও। ঠিক আছে, বলক তেন্তে আমি দেৰি নকৰি মোবাইলটো আনবক্সিং কৰোঁ আৰু ইয়াৰ কেইটামান ফিচাৰ্ছৰ বিষয়ে আলোচনা কৰোঁ। কি কি ফিচাৰ্ছ আছে ইয়াতে আমি সকলোখিনি ইয়াতে আলোচনা কৰিম আৰু কিমান দামত পৰিছে এই মোবাইলটো সেইখিনিও আমি এই ভিডিঅ'টোতে সম্পূৰ্ণ ডিটেইলছ জানিম। ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধু বান্ধৱীসকল। বলক এইটো আমি ধুনীয়াকৈ কাটি ল'ম। ঠিক আছে, এইটো আমি চাৰিওফালে ধুনীয়াকৈ কাটি ল'ম। ঠিক আছে, এইটো কাটাৰ পিছতে আমি এইটো গাইজ দেখিছে আপোনালোকে ইয়াতে পোনপ্ৰথমে এখনমান পুষ্টি দিয়া আছে, ইয়াতে দেখিছে ইয়াৰ লগত এইটো চিম ইজেক্ট পিন। ঠিক আছে, এইটো চিম ইজেক্ট পিন দিয়া আছে, তো এইখিনি আমি ছাইডত ৰাখি দিম। ঠিক আছে, ইয়াৰ পিছতে দেখিছে আপোনালোকে নেক্সট এইটো মোবাইলটো, এইটো দেখিছে আপোনালোকে মোবাইলটো গ্ল'য়িং গ্ৰীণ কালাৰ। ঠিক আছে, এইটো দেখিছে গাইজ এটা অতি সুন্দৰ কি ধুনীয়া কালাৰ দেখিছে আপোনালোকে, এইটো দেখিছে গাইজ কি ধুনীয়া কালাৰ হয়। ইয়াৰ পিছত এইটো আমি মোবাইলটো ছাইডত ৰাখি দিছোঁ। ইয়াৰ পিছত দেখিছে এইটো আপোনাৰ USB কেবল হয়, এইটো চাৰ্জাৰ আৰু এইটো এডাপ্টাৰ। ঠিক আছে গাইজ, এইখিনি আমি ছাইডত ৰাখি দিছোঁ। তো ঠিক আছে, তেনেহ'লে বন্ধু বান্ধৱীসকল বলক আমি এই মোবাইলটোৰ কেইটামান ফিচাৰ্ছৰ বিষয়ে আলোচনা কৰোঁ। Realme C35 এই মোবাইলটোৰ কেইটামান ফিচাৰ্ছৰ বিষয়ে যদি আমি আলোচনা কৰিব যাওঁ, এই মোবাইলটো দুটা কালাৰত এভেইলেবল পোৱা যায়, এটা গ্ল'য়িং গ্ৰীণ আৰু গ্ল'য়িং ব্লেক। ঠিক আছে, এই মোবাইলটো 4GB ৰেম 64GB ৰোম আনহাতে 6GB ৰেম আৰু 128GB ৰোমত এভেইলেবল পোৱা যায়। ঠিক আছে, এই মোবাইলটোত প্ৰচেছৰ Realme ইউনিচক টাইগাৰ T616 অক্টাক'ৰ 2GHz আনহাতে ৰিয়াৰ কেমেৰা ব্যৱহাৰ কৰিছে 50 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল প্লাছ 0.2 মেগাপিক্সেল। ইয়াতে ফ্ৰণ্ট কেমেৰা ব্যৱহাৰ কৰিছে 8 মেগাপিক্সেল। ঠিক আছে, ইয়াতে যদি ডিছপ্লে বিষয়ে আমি আলোচনা কৰিব যাওঁ, ইয়াতে ডিছপ্লে 6.6 ইঞ্চ ফুল HD প্লাছ LCD আনহাতে ইয়াৰ বেটাৰী 5000 মেগাহাৰ্জৰ বেটাৰী ব্যৱহাৰ কৰিছে। ঠিক আছে, যিটো নেকি যথেষ্ট আপোনাৰ এবাৰ ফুল চাৰ্জ কৰি ল'লে আমি অতি সহজে দিনটো মোবাইল ব্যৱহাৰ কৰিব পাৰিম। ৰিয়েলমিয়ে ইয়াত নেটৱৰ্ক টাইপ ব্যৱহাৰ কৰিছে 4G ভল্টি, 4G 3G আৰু 2G সকলোখিনি নেটৱৰ্কে ইয়াতে চলাব পাৰিব আপোনালোকে। ইয়াতে দুখন চিম লগাব পাৰিব আৰু ইয়াতে এক্সট্ৰা মেমৰি যদি আপোনালোকে লগাব খোজে সেইটো লগাব পাৰিব। ঠিক আছে গাইজ, আজি ভিডিঅ'টো আৰু আমি বেছি দেৰি নকৰোঁ। ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধু বান্ধৱীসকল। ধন্যবাদ।